হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই আজি আপোনালোকৰ ওচৰলৈ নতুন ভিডিঅ' এটা লৈ আহিছোঁ। আজিৰ ভিডিঅ'ত এই বিষয়ে আপোনালোকক ক'ম যে নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ আপোনাৰ IFSC কোডটো আপোনাৰ মোবাইলত অনলাইন কেনেকৈ চেক কৰিব পাৰিব। আজিৰ ভিডিঅ'ত সকলো আলোচনা কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু মোৰ চেনেলটোত প্ৰথমবাৰলৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন সকলোতকৈ আগত আপুনি আপোনাৰ মোবাইলত পাই থাকিবলৈ। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনাৰ মোবাইলত ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিব আৰু আপুনি ইয়াতে টাইপ কৰিব IFSC কোড চাৰ্চ RBI। তাৰপিছত আপুনি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত আপোনাৰ মোবাইলত এনেকুৱা পেজটো অ'পেন হ'ব www.rbi.org.in। আপুনি ইয়াত ক্লিক কৰিব। ইয়াত আপুনি ক্লিক কৰা হোৱাৰ পিছত আপোনাৰ মোবাইলত এনেকুৱা পেজ এটা অ'পেন হ'ব। আপুনি চাবলৈ পাইছে IFSC কোড দিয়া আছে। বেংক নেম চিলেক্ট বেংকত আপুনি ক্লিক কৰিবলৈ ইয়াত আপোনাৰ বেংকটো আপুনি চিলেক্ট কৰি ল'ব। মই ইয়াত চিলেক্ট কৰিছোঁ। চাবলৈ পাইছে নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক। তাৰপিছত তাৰ ছাইডত ব্ৰাঞ্চ নেম দিয়া আছে। আপুনি আপোনাৰ ব্ৰাঞ্চ নেমটো আপুনি ইয়াত টাইপ কৰি দিব। মই ইয়াত ব্ৰাঞ্চ নেমটো টাইপ কৰি দিছোঁ। ব্ৰাঞ্চ নেমটো টাইপ কৰা হোৱাৰ পিছত আপুনি চাবলৈ পাইছে ইয়াত দিয়া আছে গেট বেংক ডিটেইলছ। আপুনি ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰা হোৱাৰ পিছত আপোনাৰ মোবাইলত এনেকুৱা চাবলৈ পাই যাব। তলত চাবলৈ পাইছে ইয়াত নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক লিমিটেড দিয়া আছে। তাত ছাইডত ব্ৰাঞ্চ নেম দিয়া আছে। তাৰ ছাইডত দিয়া আছে নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ IFSC কোডটো। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। থেংকছ ফৰ ৱাচিং।